দেওবাৰ মানেই এটা ভয় লগা ঘটনা। খুবেই দুখিত, দুসপ্তাহ আপলোড কৰিব পৰা নাই। বিশেষ কাৰণত মই অলপ ব্যস্ত আছিলোঁ। ভূত, প্ৰেত, জিন বা আত্মা এইবোৰ আছেনে নাই সঁচাকৈ কোনেও নাজানে। কাৰোবাৰ মতে আছে, কাৰোবাৰ মতে নাই। আছে বা নাই তাৰ কাৰণে এইটো গল্প দিয়া হোৱা নাই। যোনেই যি নাভাবক কিয়, এইটো এটা মনোৰঞ্জন বুলি ভাবি পেলাই শুনিব। আজিৰ কাহিনীটো হ'ল গলা কটা ৩জন ভূত। এইখিনিতে উল্লেখ কৰি দিছোঁ যে বিশেষ কাৰণত জেগাৰ নাম, মানুহজনৰ নাম উল্লেখ কৰা হোৱা নাই। ঘটনাটো যেনেকৈ লিখি পঠাইছে তেনেকৈ মই ক'বলৈ যত্ন কৰিছোঁ। আমাৰ ঘৰত দুজন মানুহ, মা আৰু মই। ৰাতি যথাসময়ত প্ৰায় 10টা বজাত আমি ভাত খাই শুবলৈ গ'লোঁ। শোৱাৰ আগত এটা অভ্যাস আছিলে মোবাইল চোৱাটো। মোবাইল চাই দেখিবলৈ পালোঁ 3টা গলা কটা দেহ পৰি থকা এটা ভিডিঅ'। গোটেই ভিডিঅ'টো চালোঁ, চাই টোপনি গ'ল। তাৰপিছত কি হ'ল নাজানো, এনেকুৱাকেই দেখিবলৈ আৰম্ভ কৰিলোঁ যে 3টা গলা কটা মানুহ মানে মৃতদেহ আহি পেলাই মোৰ সন্মুখত ৰৈ আছে। তিনিওজনে মোক জগাবলৈ আৰম্ভ কৰিলে। এজনে ভৰিৰ পৰা, এজনে পেটত, এজনে মাথাৰ পৰা ক'বলৈ ধৰিলে, উঠ হে বাপা উঠ, আমি তোক নিবলৈ আহিছো। আমাৰ আৰু সংগীৰ প্ৰয়োজন, সেইটো কাৰণে তোক নিবলৈ আহিছো। উঠ আৰু আমাৰ লগত বল। তেতিয়া মই ক'লোঁ, নাযাওঁ কিয় যাম? মোৰ যাবলৈ একেবাৰে মন নাই। তোমালোক য'ৰ পৰা আহিছা তলৈ গুচি যোৱা, মই যাব নোৱাৰোঁ। তেতিয়া আকৌ সিহঁতে ক'লে, নাই তেনেকে ক'লে নহ'ব। তোক আমি নিবলৈ আহিছো, তই যাবই লাগিব। তই নগলেও বলেৰে তোক লৈ যাম। তেনেকৈ কৈ পেলাই তেওঁলোকে মোৰ এটাই ভৰিত ধৰিলে, এটাই পেটত ধৰিছে আৰু এটাই গলাত চেপা দিবলৈ ধৰিলে। মই ভয়তে চিঞৰিছোঁ, মা মোক বচোৱা, ইহঁতে মোক নিব ধৰিছে। সোনকালে আহা, মোক বচোৱা, মই মৰিম এতিয়া। তেতিয়া সিহঁতে কৈছে, তই যিমান চিঞৰিলেও লাভ নাই, তোৰ শব্দ কোনোৱে নুশুনে। তোক আমি লৈয়ে যাম। সেই সময়তে মা আহি উপস্থিত হ'ল ৰুমত। মায়ে ক'লে, কি তই ভয় আছ মুখেৰে? কি হৈছে তোৰ? আৰে তই ছাতিপুতি কৰি আছ কেলে? তেনেকৈ কোৱাৰ লগে লগে তিনিওটা মূৰ নাইকিয়া ভূত অদৃশ্য হৈ গ'ল। মায়ে আহি হাত দি জগাই মোক ক'লে, কি হৈছে তোৰ? কেলে তই ছাতিপুতিখন কৰি আছ? তেতিয়া ক'লোঁ, প্ৰথমৰ পৰা তেতিয়া গোটেই কাহিনীটো মই কৈ দিলোঁ। এনেকুৱা হৈছে। মায়ে ক'লে, একো নাই, সপোনে দেখিছ, শুই যা, একো নহয়। তেনেকৈ কৈ মা নিজৰ ৰুমত গ'ল। ময়ো ভাবিলোঁ তো সপোনহে আছিলে, যিহেতু সপোনেই তেনেকৈ বুলি ভাবি শুম বুলি থিৰাং কৰিলোঁ। মা গৈ শুলেগৈ আৰু মই পাচাব কৰিবলৈ বাহিৰলৈ গ'লোঁ। আমাৰ পাচাব ঘৰটো আছিল বাঁহৰ আৰু এখন পৰ্দা লগোৱা। ঘৰৰ পৰা অলপ আঁতৰতে পাচাব ঘৰটো, আৰু পাচাব ঘৰৰ পাছফালে এখন ডাঠ ঘন হাবি, তাৰ পিছফালে এখন মুকলি পথাৰ আছিল। পাচাব কৰি থাকোঁতেই কোনোবা মানুহ অহাৰ শব্দ শুনা পালোঁ, যেন খোজকাঢ়ি আহি আছে। জনবসতিও পাতল জেগা, কোন আহিছে বুলি ভাবি পিছৰফাললৈ চাবলৈ ধৰিলোঁ। দেখিলোঁ কি আচৰিত, তিনিওটা মূৰকটা ভূত মোৰ পিছফালে ৰৈ আছে আৰু মোৰ ফালে আগবাঢ়ি আহি সিহঁতে ক'বলৈ ধৰিলে, তেতিয়া মা আহিলে তোৰ বাচি গলি, এতিয়া তই কেনেকে সাৰিবি? তোকতো আজি আমি নিবলৈ আহিছো, তোক নিমেই। তই আমাৰ একেবাৰে প্ৰিয় হৈ পৰিছ। তেতিয়া মোৰ চুৰ কাতুৰি হেৰাই গৈছিল আৰু মই ক'বলৈ ধৰিছিলোঁ, মোৰ যদি কিবা ভুল হৈছে ক্ষমা কৰি দিয়া। মই আপোনালোকৰ লগত যাব নোৱাৰোঁ। মোৰ বহুত আশা আকাংক্ষা আছে। মইতো আপোনালোকক একো অপকাৰ কৰা নাই, কিয় মোৰ পিছত আহি আছে আপোনালোক? তেতিয়া সিহঁতে ক'লে, সেইবোৰ আমি একো নাজানো। তই আমাৰ প্ৰিয় হৈ পৰিছ, তোক নিবই লাগিব। ধৰ, তিনিওটাই ধৰ। তেনেকৈ বুলি কৈ তিনিওটাই মোক আক্ৰমণ কৰিবলৈ ধৰিলে। তিনিওটাই জোৰে আহি মোৰ গলাত হেঁচা মাৰি ধৰিলে। মই মাতিবলৈ চিঞৰিবলৈ চাইছোঁ যদিও চিঞৰিব পৰা নাই। মই চিঞৰিছোঁ যদিও মোৰ শব্দ কোনেও শুনা নাই বুলি মোৰ অনুমান হ'ল। হয়তো মাৰো টোপনি যোৱা নাছিল। বহুত দেৰি বাহিৰত থকা দেখি মা বাহিৰলৈ ওলাই আহিলে। তেতিয়া মই প্ৰায় মাটিত বাগৰি পৰিছিলোঁ। মা আহি ক'লে, কি হৈছে? পৰি গলি যে তই? জেঠি খালি নেকি? মাৰ শব্দ শুনাৰ লগে লগে তিনিওটা গলা কটা ভূত পলাবলৈ ধৰিলে, মানে অদৃশ্য হৈ গ'ল। মই মাটিত বাগৰি পৰি আছোঁ।
মা আহি মোক তুলি ধৰিলে আৰু ভিতৰলৈ লৈ গ'ল। তাৰ পিছত আৰু মোৰ মনত নাই কি হ'ল কি নহ'লে। পিছদিনা যেতিয়া মোৰ হুঁচ আহিছে মই দেখিছোঁ যে মই হস্পিটেলৰ এটা কোঠাত। ওচৰতে মা বহি আছে, মোৰ বন্ধু বান্ধৱ বহি আছে। মই সুধিলোঁ মোৰ কি হৈছিলে। তেতিয়া মায়ে মোৰ কাহিনীভাগ ক'লে আৰু ক'লে যে তই বাহিৰত পৰি আছিলি, মই ভিতৰলৈ আনিলোঁ আৰু ডাক্তৰৰ ওচৰত লৈ আহিলোঁ। তোৰ পচন্দ জ্বৰ, গোটেই ৰাতি তই ভম্বলকি আছ। এতিয়া ডাক্তৰে কৈছে যে চিন্তাৰ একো কাৰণ নাই, তই সম্পূৰ্ণ সুস্থ। তাৰ অলপ সময়ৰ পাছত চিকিৎসক আহিলে আৰু ৰিলিজ দিলে। বন্ধু বান্ধৱ ঘৰলৈ গ'ল, মা আৰু ময়ো ঘৰলৈ আহিলোঁ। 2-3 দিন আকৌ ঠিকেই থাকিলে। তাৰ পিছত আকৌ সপোন দেখাৰ আৰম্ভ কৰিলোঁ, সেই গলাকটা 3টা ভূত। সিহঁতে আহি পেলাই প্ৰায় এটা কথাই কয়, তই দুবাৰকৈ আমাৰ হাতৰ পৰা সাৰি গলি, কিন্তু তই সাৱধানে থাক, তোক এদিন নিমেই নিম, তইতো আমাৰ লগত যাবই লাগিব। তেনেকৈ কোৱাৰ পিছত সাৰ পাই যাওঁ আৰু মাক মাতো, মাৰ লগতে প্ৰায় শুবলৈ আৰম্ভ কৰিলোঁ। 3-4বাৰ যেতিয়া তেনেকৈ সপোন দেখিবলৈ ল'লোঁ, তেতিয়াই মায়ে এটা কথা ক'লে যে কোনোবা বেজক দেখাব লাগিব। ওচৰতে থকা এজন বেজক মাতি অনা হ'ল আৰু দেখুওৱা হ'ল। বেজে ক'লে যে হয়, তাৰ গাত 3টা প্ৰেতাত্মা লম্ভি আছে, কিন্তু ঘৰটোত আপোনালোকৰ কিবা পবিত্ৰ বস্তু থকাৰ কাৰণে নিব পৰা নাই। তেখেতে কিবা তাবিজ দিলে, মন্ত্ৰ মাতিলে, কিবা কিবি কৰি ঠিক কৰি দিলে। এতিয়া মই সম্পূৰ্ণ সুস্থ, কোনো প্ৰব্লেম নাই, তেনেকুৱা আৰু সপোনো দেখা নাই। আজিৰ গল্পটো ইমানেই আছিলে। ভূত আছেনে নাই নাজানো, আপোনালোকক বিশ্বাস কৰিবৰ কাৰণে এইটো দিয়া হোৱা নাই, কেৱল মনোৰঞ্জনৰ বাবে দিয়া হৈছে। আপোনালোকৰ হাতত যদি তেনেকুৱা কিবা সঁচা ঘটনা থাকে, আগতে ক'তো প্ৰকাশ নোপোৱা, তেতিয়া আমালৈ bhutorkotha@gmail.com প্ৰেৰণ কৰক। আপোনালোকৰ গল্প আমি প্ৰকাশ কৰিবলৈ যত্ন কৰিম। ধন্যবাদ।